নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম খণ্ডৰ তৃতীয় অধ্যায়ত অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সহজ আৰু অতি চুটিকৈ লৈ অহা হৈছে আৰু লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ 100টামান লৈ অহা হৈছে। সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' তোমালোকে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল পাৰ্টটোৰ নাম আছে ইয়াত আমাৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। প্ৰথমতে আমি লৈ আহিছোঁ অতি চমু উত্তৰবিলাক। 1 নম্বৰত দিয়া আছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ উত্তৰ টকা বা মুদ্ৰাৰ মাধ্যমত সংগ্ৰহ কৰা হৈছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে কোন চনত মফট মিলছ অসমলৈ আহিছিল? ইয়াৰ উত্তৰ দিয়া আছে 1853 চনত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক। 3 নম্বৰত দিয়া আছে কেঞ্জাসকল কোন আছিল? উত্তৰ দিয়া আছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোক। কেঞ্জাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল। 4 নম্বৰত দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ দি আছে মণিৰাম দেৱান। তাৰপিছত আমাৰ দিয়া আছে 5 নম্বৰত 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? ইয়াৰ উত্তৰটো হ'ব কন্দৰ্পেশ্বৰ সিংহক। কন্দৰ্পেশ্বৰ সিংহক ৰাজকোঁৱৰত বহুৱাব খুজিছিল। 6 নম্বৰত দিয়া আছে মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ হ'ল মধু মল্লিক। 7 নম্বৰত দিয়া আছে আমাৰ মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? মণিৰাম দেৱানৰ লগত আৰু কোনে ফাঁচি দিছিল তাইক একলগত? ইয়াৰ উত্তৰত দিয়া আছে পিয়লি ফুকন বৰুৱা। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি এইটো ভিডিঅ' ভালকৈ মুখস্থ কৰা বা ভালকৈ পঢ়া, তোমালোক মেট্ৰিক পাছ কৰাৰ পিছত যদি আসাম পুলিচৰ কাৰণে এপ্লাই কৰা বা ADRE গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰা, তোমালোকৰ কাৰণে অসম পাৰ্ট যিটো আছে আমাৰ জিকেত এইটো বহুত ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভালকৈ চাবা পাৰ্টটো। 8 নম্বৰত দি আছে কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰত দি আছে কেপ্টেইন হলৰিউছ। 9 নম্বৰত দি আছে আমাৰ অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰত দি আছে ক নম্বৰ অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। আৰু খ নম্বৰত দি আছে বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল। তাৰপিছত 10 নম্বৰত দি আছে কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ ব্যৱস্থা কৰিছিল। তাৰপিছত 11 নম্বৰত দিয়া আছে ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ লিখা। ব্ৰিটিছৰ সময়ত অসমৰ কৃষকৰ কি দুৰৱস্থা আছিল কাৰণ লিখিবলৈ কৈছে। উত্তৰত দিয়া আছে ক নম্বৰত কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। আৰু খ নম্বৰত দি আছে
দুৰ্ভিক্ষ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল। তাৰপিছত 12 নম্বৰত দি আছে লেফটেনেণ্ট ছিংগাৰ কোন আছিল? উত্তৰত দি আছে নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। তাৰপিছত 13 নম্বৰত দি আছে ফুলগুৰি ধাবা কেতিয়া সংগঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1861 চনত ফুলগুৰি ধাবা সংগঠিত হৈছিল। 14 নম্বৰত দি আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? ইয়াৰ উত্তৰ দি আছে 1893 চনত। 15 নম্বৰত দি আছে লচিমা ক'ত অৱস্থিত? উত্তৰ অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্থিত। 16 নম্বৰত দিয়া আছে লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? ইয়াৰ উত্তৰ দি আছে 1894 চনত। তাৰপিছত পথাৰুঘাট কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 1 মাৰ্কৰ কাৰণে 1894 চনত। তাৰপিছত 18 নম্বৰত দি আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰত দি আছে উকিয়াং নংবাহ। 19 নম্বৰত দি আছে আমাৰ 1881 চনত উত্তৰ কাছাৰৰ জনজাতিৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ দি আছে সম্বোধন কাছাৰী। 20 নম্বৰত দি আছে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ চৰকাৰে। 21 নম্বৰত দি আছে JW কুণ্টকক কোন চনত হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1891 চনত। তাৰপিছত দীঘলীয়া উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত দি আছে 1857 আৰু 1858 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 1857 আৰু 1858 চনৰ কি বিদ্ৰোহ হৈছিল অলপ চমুকৈ আলোচনা কৰিবলৈ কৈছে। 1826 চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমত শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ট আঘাত জন্মিছিল। সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায়। ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদস্থ বিষয়াসকলে কেন্দ্ৰপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহুৱাব যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে বিদ্ৰোহৰ জুই জ্বলিছিল। সাধাৰণ জনতাৰ ওপৰত ইংৰাজে যধে-মধে কৰ আৰোপ কৰিছিল, মাটিৰ খাজানা বৃদ্ধি কৰিছিল, কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। তাৰপিছত 2 নম্বৰত দি আছে অসমত 1857 আৰু 18 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰত দি আছে মণিৰাম দেৱান অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানীৰ যোগদান কৰে। তাৰপিছত 1853 চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিল্ছে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। 3 নম্বৰত দি আছে কি কাৰণত অসমত 1857 আৰু 18 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছে আলোচনা কৰা।
ইয়াৰ উত্তৰত দিয়া আছে ক নম্বৰ বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। খ নম্বৰত দিয়া আছে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল। তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকাৰী কৰিব পৰা নাছিল। গ নম্বৰত দিয়া আছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতে তেওঁ ধৰা পৰে। ঘ নম্বৰত দিয়া আছে ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেইমতে বিদ্ৰোহ মষিমূৰ কৰিছিল। উ নম্বৰত দিয়া আছে বিদ্ৰোহীৰ সংখ্যা যথেষ্ট কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। ছ নম্বৰত দিয়া আছে ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্থলৰ পৰা বহু নিলগত ৰাখিছিল। তাৰপিছত আমাৰ 4 নম্বৰত দি আছে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল ওপৰত যদি কুৱেশ্যন পাই আহিছোঁ এতিয়াই এইটো ছেম লিখি দিলে হৈ যাব। অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ। 1 নম্বৰত দি আছে যদি 1857 চনত অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল। খ নম্বৰত দি আছে 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলি বুলিব পাৰি। গ নম্বৰত দি আছে অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ৰ এক গোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। ঘ নম্বৰত দি আছে 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তাৰপিছত 5 নম্বৰত দি আছে ফুলগুৰি ধাবাৰ ওপৰত এটি টোকা লিখা। উত্তৰ দি আছে ক নম্বৰ 1957 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপত্তি প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বঢ়াইছিল। খ নম্বৰত দিয়া আছে অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধাচৰণ। গ নম্বৰত দি আছে ৰাইজৰ আক্ৰোশন বাঢ়িল, বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জজিয়া কৰ আৰোপ কৰা। ঘ নম্বৰ নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰ আহতৰ তলতে 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বাধীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। 9 নম্বৰত দি আছে সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত ডুবাই দিয়ে। তাৰপিছত 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰত দি আছে 1861 চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। 1892 চনত অসমৰ চিফ কমিছনাৰ ৱাৰ্ডে
খাজানাৰ হাৰ পুনৰাবৃত্তি 100% বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণামস্বৰূপে 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এনালী কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। তাৰ পিছত উত্তৰ কামৰূপৰ ৰঙিয়া লছিমাত কেইবাটাও অঞ্চলৰ লোকে খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলিও ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধে যুঁজ দিছিল। তাৰ পিছত 8 নম্বৰত দি আছে 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। 1 নম্বৰত দি আছে ক নম্বৰ জয়ন্তীয়া ৰাজ্যখন 1835 চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱা বাবে স্বাধীন চিতীয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে। তাৰ পিছত খ নম্বৰত দি আছে ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল, কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াইছিল। গ নম্বৰত দি আছে জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষিদ্ধ জ্ঞান আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মোকলায়। ঘ নম্বৰত দি আছে প্ৰথমে ব্ৰিটিছে ঘৰকৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীয়াপুৰ, মূলাগল, জাফলং চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়। উ নম্বৰত দিয়া আছে 1861 চনত উকিয়াং নাবাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে। তাৰ পিছত আমাৰ 9 নম্বৰত দিয়া আছে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। উত্তৰত ক নম্বৰত দি আছে 1890 চনৰ সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰজা পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। খ নম্বৰত দি আছে 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচ্যুত কৰি নিজে ৰজা হয়। গ নম্বৰত দিয়া আছে সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্তিৰত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। ঘ নম্বৰত দিয়া আছে কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দ্ৰৰ পক্ষে সম্ভৱ নহৈছিল। তাৰপিছত 9 নম্বৰত দি আছে সেয়েহে অসমৰ চিফ কমিছনাৰ JW কুইণ্টন আৰু 4জন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। তাৰপিছত আমাৰ চমু টোকা লিখা।
1 নম্বৰত দি আছে অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। উত্তৰত দি আছে 19বিংশ শতিকাৰ 30 আৰু 40 দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসক ৰূপ প্ৰতিষ্ঠা হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্থাত চৰকাৰখনে কেৱল কৰ কটাল সংগ্ৰহ কৰাতেহে গুৰুত্ব দিছিল। দৰিদ্ৰ প্ৰজাৰ দুখ দুৰ্দশা মোচন কৰিবলৈ অনা পদক্ষেপ গ্ৰহণ কৰা নাছিল। তাৰ পিছত মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কটাল সংগ্ৰহ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। 2 নম্বৰত দি আছে আমাৰ মণিৰাম দেৱান। উত্তৰ মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমৰ জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধিতা নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানীত যোগদান কৰে। কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেয়েহে সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'লেহে। তাৰপিছত আমাৰ 3 নম্বৰ দি আছে ফুলগুৰি ধাবা। উত্তৰত দি আছে 1885 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমত চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল। বিশেষকৈ আপু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জঁজিয়া কৰ আৰোপ কৰা। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআখৰ তলতে 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বাধীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। 4 নম্বৰত দি আছে আমাৰ ইয়াত লছিমাৰ কৃষক বিদ্ৰোহ। উত্তৰত দি আছে ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ প্ৰতিবাদ স্বৰূপে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল। বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল। 1894 চনৰ 21 জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাদাৰ দাসৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। তাৰপিছত আমাৰ 5 নম্বৰত দি আছে পথাৰুঘাটৰ ৰণ। উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰা বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল দি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল।
তেনে এক প্ৰতিবাদী কাৰ্যসূচীৰ মতে মংগলদৈ মহাকুমাৰ, কলাইগাঁও, মংগলদৈ, চিপাঝাৰ আৰু পথাৰুঘাট তহচিলৰ কৃষকসকলৰ মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথাৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিছিল। 6 নম্বৰত দি আছে অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব। ইয়াৰ উত্তৰত দি আছে অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ। ক নম্বৰত দি আছে যদিও 1857 চনত অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, তথাপিও অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। খ নম্বৰত দি আছে 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি। গ নম্বৰত দি আছে অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। ঘ নম্বৰত দি আছে 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলে মণিৰাম দেৱানৰ ওপৰত সহযোগিতাৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। 7 নম্বৰত দি আছে টিকেন্দ্ৰজিৎ 1990 চনৰ সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়া অসমৰ চিফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে। 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰতচন্দ্ৰক সিংহাচ্যুত কৰি নিজে ৰজা হয়। সুৰতচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিছিল। তাৰপিছত আমি অসম আৰু ব্ৰিটিছ বিৰোধী জাগৰণ, ইয়াত 100টামান আমি শৰ্ট কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে চাই ল'বা। 1 নম্বৰত দিয়া আছে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা কোন চনৰ পৰা অসমত ব্ৰিটিছৰ অধীন আহে? এইটোৰ এনচাৰটো হ'ব আমাৰ 1826 চনৰ পৰা।